ৰখি আছে নেকি বা চলো ব্ৰিজটো ক্ৰছ কৰি মানে সেইখনৰ ওচৰত হা গেট খুলিব লাগিব গেটটো খুলিব লাগিব গেটটো বন্ধ কৰিম দৰ্জা বন্ধ কৰিম ঘৰ বন্ধ কৰিম গছ বহিলে ছোৱালী বহিছে মই বহিছোঁ আৰু এইটো হৈছে আমাৰ ঘৰৰ ৰাস্তাটো এতিয়া আমি গৈ আছোঁ আৰু এইখন মোৰ ওপৰত দেখিছে এইখন আছে 6 মাইলৰ ব্ৰিজ আপোনালোকে দেখি থাকে মোৰ ভিডিঅ'ত প্ৰায় আৰু এইবিলাক দোকান মানুহ আৰু ইয়াতে মোৰ ছোৱালীজনী তাইৰ ফ্ৰেণ্ড এজনী ৰখি আছে তাইক এতিয়া আমি পিক আপ কৰিম আৰু বাহিৰৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ আৰু মই চলাই ৰেকৰ্ডিং কৰিছোঁ গতিকে অলপ লৰিছে আৰু এতিয়া মই মেইন গেট পাব হৈছে মই আহি আছোঁ অলপ দিগদাৰ হৈছে মই এখনতে চলাইছোঁ কিন্তু ইয়াত যিহেতু কেম্পাছৰ ভিতৰত ভাল মানে ভিৰ নাই সেইকাৰণে মই ভিডিঅ' কৰি দিব পাৰিছোঁ মই আছোঁ কেম্পাছ চলাই গৈ আছোঁ এটা হাতে মই ধৰিছোঁ ৰিস্কি হয় চ' এতিয়া মই থৈছোঁ আৰু মেইন গেট পাব হৈছে তাত নহ'লে আৰ্মি মোক ধৰিব অ'কে এতিয়া মই ঘৰ পালোহি ঘৰ পাই আৰু বাকী কামবোৰ আছে কি কাম কৰিব লাগিব এতিয়া এইটো মোৰ দেখাই দিছোঁ পঢ়া-শুনা কৰে এতিয়া ভাত পানী বনাব লাগিব ভাত পানী বনাই মই এইটো থৈ লওঁ মাছটো এতিয়া মোৰ বেগ দেখিছে মই থৈছোঁ এতিয়া ভাত পানী বনাই আকৌ আনিবগৈ লাগিব সৰুজনীক তাইক আনিব যাব লাগিব সেয়াই আৰু চুলিখিনিও শুকোৱা নাই বতৰটো ডাৱৰীয়া আৰু এতিয়া মই এই দৰ্জাবিলাক খুলি দিছোঁ মই দেখাই দিছোঁ দেখিছে এখন মোৰ পিছফালৰ দৰ্জা এইটো মোৰ পিছফালটো কাপোৰ মেলি থোৱা আছে বহুত টান হয় এখন আৰু এইবোৰ কাপোৰ চাইছোঁ এতিয়া বতৰটো অলপ ভাল কৰিছে অলপ মুকলি কৰিছে এয়া দেখিছে মই মুকলি কৰিছোঁ বতৰটো ভালকৈ ৰাতিপুৱাৰ পৰা কাৰণ বতৰটো আজি বহুত সেমেকা আৰু মোৰ চুলি শুকাবলৈ মানে বহুত টাইম লাগে যদিও মানে চুলি হয় কিন্তু কামৰ সময়ত বহুত দিগদাৰ পাওঁ মই চুলি তুলি মেলি সেইকাৰণে ভাবিছোঁ এতিয়া কাপোৰখিনি মেলি লওঁ কাপোৰখিনি মেলিবলৈ এতিয়া গৈ আছোঁ মই আগতে কামখিনি কৰি লওঁ কামখিনি কৰি পানী পিয়াহ লাগি আছে বাৰু পানী খাই লওঁ আৰু দেখাইছোঁ এই কাপোৰখিনি এটা এটাকৈ মেলি লওঁ আৰু বেছি কামটো কৰিবই লাগিব কামটো ৰখি নাথাকে মেলি আপোনালোকক কৈছে কিবা খাবা নি তুমি কিবা খাবা নেকি কি খাবা ঐ
ফুলিবলে কোন লালাটো এটো কোন হয় বলা আমি বুলি মামি মোক এটো কি হয় এটো 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 কি আছে এটো বাগান ভেলিয়া আৰু খুব ধুনীয়া ইয়াৰ কালাৰটো অৰেঞ্জ টাইপ আৰু মাজতে পিং আছে এই দেখিছে বহুত ফুলিছে এজোপা গতিকে মই অলপ শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ হয়তো ভাল লাগিছে এনেকুৱা ফুল চুল দেখিলে মনটো এনেই ভাল লাগে আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আপোনালোকৰ কেনেকুৱা লাগিলে অৱশ্যে কমেণ্টছ বক্সত জনাবলৈ নাপাহৰিব নেক্সট মই আকৌ আহিম এটা ধুনীয়া ভিডিঅ' লৈ তেতিয়ালে বাই বাই টাটা আৰু এইজোপা হৈছে মোৰ আগতে ফুলি শেষ হৈছে আৰু মই দেখুৱাই দিছোঁ পাতবোৰ বহুত ধুনীয়া হৈছে ইয়াৰ কালাৰটো